আহিছে কিন্তু आप दोनों ফার্স্ট मैं अमिताभ करीम आप सभी को फ्रेम में ले सकते हैं प्ले किया है आपने आपको जो बोलना है बोलिए ना थोड़ा इधर ही आप कैमरा से मूव कर सकते हैं ओके बोलिए আজি মৰমিতাৰ প্ৰথমটো গীত কৰিবলৈ গৈ আছো গতিকে অসমীয়া ইণ্ডাষ্ট্ৰীত আহিছে অসমত আছে আমি খুব মৰম দিছো আৰু সকলোৱে আকোৱালি লৈছে মৰমিতাৰ খুব ধুনীয়া টেলেণ্ট আছে গতিকে আজি অমিত হাজবেণ্ড গতিকে অমিতে আচলতে মৰমিতাৰ কাৰণে যেটো কষ্ট কৰিছে যেখিনি এফৰ্ট আই লাইক ইট আৰু থ্যাঙ্কস টু অমিত মই মোৰ ষ্টুডিঅ'ত আহিছে আজি স্বাগতম জনাইছো আৰু এটা তিনটা গীত তাই কাৰণে মই বনাইছো যে অসমীয়া প্ৰথমটো গীত হয়তো মোৰ এটা ডাঙৰ কথা এইটো এটা ডাঙৰ যে কব মই জুবিনৰ লগত এটা গীত মোৰ লগত এটা গীত তাইৰ সলো এটা গীত আজি প্ৰথমটো গীত ৰেকৰ্ডিং কৰিবলৈ আহি আছে গতিকে মই দাদা কমিটমেন্ট কৰিছো কি তিনটা গীতই তিনটা নহয় চাৰিটা আৰু এটা বিহুৰ কাৰণে এটা বিহু হ'ব তাৰে মোৰে বেলেগ গতিকে দুয়োকে মই স্বাগতম জনাইছো একদম নমস্কাৰ দাদা বহুত মানে আপোনাৰ আৰু মোৰ আচলতে অমিত ক'ব গ'লে পুৰণা বন্ধু বুলিয়ে ক'ব লাগিব কিয় কৈছো কাৰণ ৱেষ্ট বেংগলৰ ৰাজাহঁত গোটেইবিলাক মোৰ লগত বজোৱা মানিকদাৰ চাউণ্ড ৰাজা আমাৰ কিবৰ্ডিষ্ট তাৰ নামটো কি আছিলে ৰতন সিহঁতবিলাকে মোৰ লগতে পাৰফৰ্ম কৰা অসমত ফাৰ্ষ্ট টাইম সিহঁতক আনি পেলাই মই মোৰ লগত ইন্ট্ৰডিউচ কৰিছো ব্ৰাদাৰ হয় গতিকে এই গোটেইখিনি মিউজিচিয়ানে মৰমিতাৰ লগত বজোৱা গতিকে আজি একদম আমি একেলগে ৰেকৰ্ডিং কৰিম গতিকে এতিয়া মোৰ এটা গীত হৈছে আপোন আপোন কিতাপৰ ভাষানে আপোন কি বস্তু আচলতে তেজে তেজে মিল আছে বুলিয়ে জানো সকলো হ'ব পাৰে আপোন তেজৰ মিল থাকিলেও কেতিয়াবা আপোন হ'ব নোৱাৰে আৰু তেজৰ মিল নাথাকিলেও কেতিয়াবা আপোন হ'ব পাৰে গতিকে আপোন এটা মেছেজ যায় এটা মেছেজ গতিকে ফুল মডাৰ্ণ ছং এটা সেইটো জুবিন আৰু আমাৰ মৰমিতাই গাব আৰু মোৰ লগত এটা পুৰণা গীত গাব তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই ঢোলটি বজা বধূলিয়াই এই গীতটি মই মুম্বাইৰ ফাল্গুনী পাঠকক গাইছিলো আকৌ মন কেছেটটোত 2000 চনত গতিকে 2000 চনত গাইছিলো সেইটো আকৌ নতুন ৰূপত কৰিবলৈ গৈ আছো গতিকে এতিয়া নতুন প্ৰজন্মৰ মৰমিতাই সেই গীতটি ডুৱেট কৰি পেলাই আমি একেলগে গাম আৰু তাৰে এটা ভাৰ্চন মই গাইছিলো চানক দেহাতি ফাগুনে নচুৱাই তেনেকে গাইছিলো চানক মই বহুত গীত গাইছো চানক মোটামুটি 10-12টা গীত গাইছো মহালক্ষ্মী আয়াৰ ফাল্গুনী পাঠক চন্দন সৰগম কুমাৰ চানু উদিত নাৰায়ণ কে চান এই সকলোবিলাকে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰাইছো অসমত মোৰ গীতৰ জৰিয়তে গতিকে আজি মৰমিতা সেইটো এটা গীত আৰু এটা গীত মোৰ পৰহিলে ৰিলিজ হ'ব দূৰ বুলিলেই বুকু বিষায় ও ভাল পালে দেখালো না কথা কোনো আনৰ পৰা কলৈ যাওঁ কি কৰো কতে সোমাই মৰো জানুই সেই গীতটিৰ আলম লৈ এটা গীত সুন্দৰকৈ ও মৰম জান বুলি বনাইছো 12 তাৰিখে ৰিলিজ হ'ব গতিকে সেই গীতটিৰ এটা ভাৰ্চন মই বহাগৰ কাৰণে প্ৰিপেয়াৰ কৰিম সেইটো মৰমিতাই গাব ফিমেল ভাৰ্চনটো আৰু এটা বিহু দুই এটা আমাৰ থাকিব এপ্ৰিলৰ আগত আমি সেই গীতটি ৰাইজলৈ আগবঢ়াম গতিকে আজি খুব ভাল লাগিছে মই ওয়েলকাম জনাইছো আৰু মোৰ একদম আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আপুনি একবাৰ টাইমটো কোৱা কাকুৱা মানে এতিয়া এটা বাজিছে নিশা এটা বাজিছে আজি কিমান তাৰিখ আজি 10 মানে 11th of January 11th of January 10 ক্রস करके 12 হৈ গৈছে না 10 ক্রস কৰি 11 হৈছে 11 তাৰমানে আজি 12টা বজাৰ পাছত এতিয়া 11 তাৰিখ হ'ল জানুৱাৰী 2025 রেকর্ডিং কৰি পেলাই ফিৰ ঠিক আছে ওকে থ্যাংক ইউ